বোকাজানত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ধনচিৰি পথ নিৰ্মাণ আধৰুৱা হোৱাৰ বাবে ৰাইজে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত UPRFৰ অধ্যক্ষ মাৰ্টিন গুটেৰ মৃত্যু হয়। কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰৰ মাঞ্জা থানাৰ অন্তৰ্গত জলেনত আৰক্ষী আৰু উগ্ৰপন্থী সংগঠন UPRFৰ মাজৰ গুলিয়াগুলীত সংগঠনটোৰ অধ্যক্ষ মাৰ্টিন গুটেৰ মৃত্যু হয়। মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে চলোৱা অভিযানত উগ্ৰপন্থী সংগঠন UPRFৰ অধ্যক্ষ মাৰ্টিন গুটেৰ মৃত্যু হয় আৰু সেই অভিযান পুৱা 3 বজাত সম্পূৰ্ণ হয়। বোকাজানত গেছ চিলিণ্ডাৰ ট্ৰাক আৰু বালি কঢ়িয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ভাগ্যজনক যে দুৰ্ঘটনাত গেছ চিলিণ্ডাৰ ট্ৰাকৰ চালক আৰু হেণ্ডিমেন ক্ৰমে দিব্যজ্যোতি শইকীয়া আৰু হৰেণ শইকীয়াৰ থিতাতে মৃত্যু হয়। তিনিচুকীয়াৰ পৰা নাগালেণ্ডৰ কহিমালৈ গেছ ভৰ্তি চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক আৰু বালি কঢ়িওৱা এখন ট্ৰাকৰ মাজত বোকাজানৰ দেৰুগা বাগানৰ সমীপৰ ওচৰত মুখামুখি সংঘৰ্ষ হয়। এই পথ দুৰ্ঘটনাত গেছ চিলিণ্ডাৰ ট্ৰাকৰ গাড়ী চালক আৰু হেণ্ডিমেনৰ থিতাতে মৃত্যু হয়। আজিলৈ ষ্টুডিঅ'ত ইমানে। মই গংগোত্ৰী বৰা, ধন্যবাদ।